এখন আছে এই গাঁৱতে আমাৰ পুলিচৰ লগত গুলিয়াগুলিৰ ঘটনা ঘটিছে আৰু এই গুলিয়াগুলিত এজন ব্যক্তি নিহত হৈছে পিছত গম পোৱা গৈছে যে ব্যক্তিজনৰ জিম্মাৰ পৰা এটা পিস্তল সজীৱ গুলি 3 ৰাউণ্ড পোৱা গৈছে আৰু লগতে কিছুমান ডকুমেন্টছ পোৱা গৈছে আৰু এই ডকুমেন্টছখিনিৰ পৰা দেখা গৈছে যে ব্যক্তিজন KDLF বুলি নতুন সংগঠন এটা তেওঁ খুলিছে তেনেকৈ KDLF মানে হৈছে কাৰ্বি ডেমক্ৰেটিক লিবাৰেশ্যন ফ্ৰণ্ট আৰু এই ডকুমেন্টছবোৰৰ পৰা দেখা গৈছে যে এই যিজন ব্যক্তি নিহত হৈছে তেওঁই স্বয়ংভূ চেয়াৰমেন এই সংগঠনৰ আৰু আমি চেষ্টা কৰিছোঁ আৰু কোনোবা যদি জড়িত আছে এই সংগঠনৰ লগত উলিয়াবৰ কাৰণে কিন্তু যোৱা 11 ডিচেম্বৰত এই ব্যক্তিজন যিজন নিহত হৈছে এই ব্যক্তিজনৰ আন্ডাৰতে বা তেওঁৰ নিৰ্দেশতে 4জন ব্যক্তি টোটেল লগ লাগি এটা কিডনেপিং কেছ কৰিছিল ইতিমধ্যে কিডনেপ হোৱা ব্যক্তিজনক আমি ৰিকভাৰ কৰিছোঁ আৰু কিডনেপ কৰিছিলে নেপালী বস্তি বুলি গাঁও এখন আছে ৰংগমৈ থানাৰ অধীনতে তাৰ পৰা কিডনেপ কৰিছিলে আমি ইতিমধ্যে ব্যক্তিজনক ৰিকভাৰ কৰিছোঁ আৰু এজন এই কিডনেপিঙৰ লগত জড়িত একিউজ এজনকো এৰেষ্ট কৰা হৈছে বাকী আৰু 2জন বাকী আছে কি তেওঁলোকক ধৰিবলৈ আমি চেষ্টা কৰিছোঁ ঘটনাটো কেইটামান বজাত আজি ঘটনাটো ৰাতিপুৱাৰ ভাগত 9:30 বজাত হৈছে কি ৰিকভাৰ কৰিছোঁ আমি এটা .32 পিস্তল লগতে লাইফ এমুনিশ্যন 3 ৰাউণ্ডছ আৰু এমটি কেছ 2 ৰাউণ্ডছ পোৱা গৈছে আৰু কিছুমান ইনক্ৰিমিনেটিং ডকুমেণ্টছ আছে KDLF সংগঠনৰ নামত সদস্য এতিয়াও সঠিকভাৱে ক'ব পৰা হোৱা নাই যেহেতুকে একেবাৰে নতুন কিন্তু এটা খবৰ পোৱা গৈছিল যে এই সংগঠনৰ নামত ইতিমধ্যে 2-এজন ব্যক্তিক ডিমাণ্ড পইচাৰ এক্সটৰ্চন ডিমাণ্ড এটা চলি আছিল চৰকাৰী সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছত এনেদৰে নতুন নতুন সংগঠন জন্ম হৈ আছে জন্ম হোৱাৰ উদ্দেশ্য এটাই আছে ইয়াতে কোনো বেলেগ উদ্দেশ্য নাই যেটো দেখা গৈছে পইচাৰ এক্সটৰ্চন কৰাৰ কাৰণে এটা আহিলা হিচাপে লৈছে আৰু ব্যক্তি বুলি ক'ব মূল ব্যক্তি বুলি ক'বলৈ যিজন নিহত হৈছে তেওঁ সেই সংগঠনৰ মূল ব্যক্তি আৰু সদস্য সংখ্যা অনুমান কৰিব পৰা যায় কিন্তু সদস্য বিশেষ নাই এই সংগঠনৰ এনকাউণ্টাৰৰ সময়ত তেওঁ অকলে আছিল আৰু সদস্য আছিল নে সেইটো এতিয়া চোৱা গৈছে আৰু কোন কোন সদস্য আছিলে এতিয়ালৈকে সঠিকভাৱে ক'ব পৰা হোৱা নাই ইনভেষ্টিগেশ্যন চলি আছে আপোনালোকক নিশ্চয় জনাম এই বিষয়ে ধন্যবাদ